গাইজ কি খবৰ আপোনালোকৰ? মই আজি ভিডিঅ'টো বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই মঙললৈ যাব ওলাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। মই গৈ আছোঁ, ক'ত কি হয় আপোনালোকে চাই থাককচোন। মোৰ বেগ দুটা ৰেডি হৈ গ'ল, ইফালে কাপোৰ কানি বান্ধি ৰেডি কৰি ল'লোঁ। এতিয়া মই মঙললৈ গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া মই এতিয়া ঘৰৰ পৰা ওলালোঁ, খোজকাঢ়ি গৈ আছোঁ। এয়া আমাৰ গাঁৱৰ ৰাস্তাৰ পৰা আহি পালোঁ। ইফালে আমাৰ লক্ষী মন্দিৰ, এইটো আপোনালোককো দেখুৱাই দিওঁ বুলি অলপ দেখুৱাই দিলোঁ। সৰুটো আমাৰ লক্ষী মন্দিৰটো। এতিয়া গৈ আছোঁ খোজকাঢ়ি আমি। এফচিয়ে পালোঁহি, ইফালে আমি চক পালোঁ আৰু বাছত উঠিলোঁ। এতিয়া গৈ আছোঁ আমি, আপোনালোককো দেখুৱাই আছোঁ। ময়ো গৈ আছোঁ, ক'ত কি হয় কেনেকৈ যাওঁ দেখুৱাই আছোঁ। চাই থাককচোন মোৰ ভিডিঅ'টো। আমি মঙললৈ পালোঁহি। এতিয়া টেম্পু গাড়ীত উঠিলোঁ। এতিয়া বাইদেউহঁতৰ ঘৰৰ ইফালেদি যোৱা গাড়ীত উঠিলোঁ। আমি এতিয়া গৈ আছোঁ। পালোঁহি ঘৰত, চাহ খালোঁ আৰু মোৰ ইমানেই গা বেয়া আছিল যে পিছদিনা এইবোৰ দেখুৱাই আছোঁ। মই আগদিনা আৰু একো ভিডিঅ'ই কৰিব নোৱাৰিলোঁ। এতিয়া মই হস্পিটেল গৈ আছোঁ। নেক্সট দিনাখন মোৰ গা বেয়া হোৱাৰ কাৰণে হস্পিটেলত দেখুৱাবৰ কাৰণে। এয়া বাইদেউ ইফালে গৈছে কাগজ কৰিবৰ কাৰণে। মই এনেই অলপ দেখুৱাই গৈছোঁ। ময়ো ইমান আহি থাকোঁ যদিও মই ইমান হস্পিটেলখনত অহা নহয়। এইখন বাইদেউহঁতৰ চকতে হয় হস্পিটেলখন, জলজলি হস্পিটেল বুলি কয়। সকলোৱে চিনি পাই চাগে। এনেই অলপ দেখুৱাই গৈছোঁ। কোৱাৰ্টাৰবিলাক ময়ো ভালদৰে দেখা পোৱা নাই, আপোনালোককো দেখুৱাই দিছোঁ। ময়ো অলপ চাই গৈ আছোঁ। তেনেকৈ এইবোৰ গোটেই বানপানী হৈছে, সেইবিলাক গোটেই লেতেৰা হৈ আছে। ইয়াতে বহুত বানপানী হয়, আপোনালোককো দেখুৱাই গৈছোঁ। ময়ো অলপ চাই গৈছোঁ এইবিলাক কিমান বানপানী হৈছিলে। বানপানী হৈ থাকোঁতে আহিব পৰাটো নাছিলোঁৱে, এতিয়াহে আহিছোঁ, মানে অলপ দেখুৱাই গৈ আছোঁ। সৰু আমলেখু গছ, ইফালে মোৰ ভাগিনে আমলেখু পাৰিব গৈছে। সোঁফালে মই দেখুৱাই আছোঁ অলপ। হস্পিটেলৰ পৰা আহি আমি পাস্তা খালোঁ আৰু পিছবেলা আমি ইয়াৰ পাৰ্কত গ'লোঁ। ভইচটো বহুত সৰু হৈ আছিল, অলপ লগুৱাই দিলোঁ। এইডাল ফলৰ গছ হয় বোলে, কি ফল ময়ো নাজানো ভালদৰে। ইয়াৰ বাইদেউ কৈছে বহুতকেইটা বেমাৰত বোলে খালে ভাল হয়। সৰুটো অকণমান ফল এটা আছে, দেখুৱাই দিছোঁ। আৰু এটা বেলেগ গছত আমি ডাঙৰকৈ ফল এটা পালোঁ, লৈ আনিছোঁ। কি ফল হয় আপোনালোকে ক'বচোন। তো ভাগিনে পানী খাবৰ কাৰণে পুখুৰীত নামিছে। ইয়াৰে পুখুৰীৰ পানী সকলোৱে খাই পূজাটোত দিয়ে। বহুত ডাঙৰ পুখুৰী হয় ইয়াত, দূৰৰ পৰা অলপ দেখুৱাই দিছোঁ। এনে তাই এইফালে ভৰিও ধুই আছে পুখুৰী পানী খাই উঠি। পুখুৰীত জলজলি পুখুৰী পাৰ বুলি কয়, বহুত ডাঙৰ काश्मीर में राइफल